हेलो गाइज আজিৰ ভিডিঅ'ত আমি কথা পাতিম যদি আপোনাৰ গাত কিবা কাৰণত সৰু সুৰাকৈ জুই লাগি যায় উদাহৰণস্বৰূপে যদি আপুনি বোমা ফুটাই আছিল বোমাটো আপোনাৰ হাততে ফুটি গ'ল সেই সময়ত আপুনি কি কৰিব যাতে আপোনাৰ হাতত বেছি ঘা নহয় আৰু আপোনাৰ এই যে জ্বলা ফুটে সেইটো যাতে নহয় তাৰ বাবে আপুনি কি কৰিব এই ভিডিঅ'ত মই কম তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সেইটো সময়ত আমাৰ বহুতেই কৰে যে আমি কৰবাৰ পৰা আমি টুথপেষ্ট আনো ইয়া ফিৰ আমি এই বৰফ লৈ আহোঁ বা আমি আমাৰ হাতখন এনেকৈ পানীত তিয়াই থৈ দিয়ে আপোনাক এনেকুৱা একদম কৰিব নালাগে যেতিয়া আপুনি তেনেকুৱা কৰিব তেতিয়া আপোনাৰ যে হাত বা কিবা কাৰণত যে সামান্য পৰিমাণে যে পুৰিছিল সেইটো আপোনাৰ জ্বলা বান্ধি যায় তাৰ পিছত সেই জ্বলাটো ফাটি যায় আৰু আপোনাৰ হাতত বা দেহৰ বিভিন্ন ঠাইত য'ত আপোনাৰ পুৰিছে তাত ঘাৰ সৃষ্টি হয় তাৰ পৰা বাচিবৰ বাবে আপুনি এটা কাম কৰিব পাৰে একদম আপোনাৰ এই বস্তুটো আপোনাৰ ঘৰতে পোৱা যায় আপুনি ডেইলি খায়ও সেই বস্তুটো তেন্তে আপুনি কি কৰিব আপুনি এটা আলু ল'ব ভাবিব পাৰে কি এইবিলাক ফাল্টু বকি আছে এইবোৰ কিন্তু আপুনি কৰি যাব যদি যেতিয়া আপোনাক ধৰি লওক আপোনাক ইয়াত ধূপ দি আছিল ধূপ দি থাকোঁতে আপোনাৰ হাতখনত এনেকৈ ধূপৰ সেই লাগি আপোনাৰ হাতখন পুৰি গ'ল তেতিয়া আপুনি কৰি যাব পুৰাৰ লগে লগে আপুনি কি কৰিব আলু এটা আনিব তাক মাজেদি ধুনীয়াকৈ ফালি ল'ব লৈ পেলাই আপুনি য'ত পুৰিছিল পুৰাৰ লগে লগে আপুনি তাক এনেকৈ 2 বা 3 5 মিনিটমানৰ কাৰণে এনেকৈ লগাই থৈ দিব তাৰপিছত আপুনি চাব যে আপোনাৰ এই যে পুৰিছিল তাৰ চিন চাপ নোহোৱা হৈ যাব আপুনি কৰি যাব আপুনি ভাবিব পাৰে কি এইবিলাক ফাল্টু বকি আছে আপুনি কৰি যাব কৰি যাই পেলাই মোক এই ভিডিঅ'টোত কমেণ্ট কৰিব যে হয়নে নহয় আপুনি কি কৰিব যেতিয়া আমাৰ এনেকৈ পুৰিব তাতে আপুনি আলু এটা ল'ব ধুনীয়াকৈ আপোনাৰ ঘৰটো থাকে আপুনি ডেইলি খায়ে সেইটো আপুনি কি কৰিব আলু এটা লৈ আহিব তাক ধুনীয়াকৈ মাজেদি ফালি ল'ব লৈ পেলাই যিখিনি জেগাত পুৰিছিল সেইখিনি ঠাইত আপুনি ধুনীয়াকৈ আলুটো এনেকৈ লগাই ৰাখিব 5 মিনিট কাৰণে অলপ অধিক বেছিকৈ পুৰে তেতিয়াহ'লে আপুনি অলপ বেছি সময় ধৰি ৰাখিব আৰু কমকৈ পুৰে মিনিমাম আপুনি 5 মিনিট এনেকৈ ধৰি ৰাখিলে হৈ যাব এনেকৈ ধুনীয়াকৈ ধৰি ৰাখিব তাৰপিছত আপুনি দেখিব 5-6 মিনিট পিছত দেখিব ইয়াত যে আপোনাৰ যে কিবা পুৰিছিল চিন চাপ নোহোৱা যাব একদম खत्म।